Hey, y'all, come look at this. And guys, আমি ইয়াতে এনে পথাৰৰ মাজত ধুনীয়া সৌন্দৰ্যৰ মাজত ইয়াতে আমি ফুৰিবলৈ আহিলোঁ আৰু মই ভাবিলোঁ যে ভিডিঅ' বনাই দিওঁ কাৰণ এই 10 দিন 11 দিনমান ভিডিঅ' দিব পৰা নাছিলোঁ মই ভিডিঅ' কিয় দিব পৰা নাছিলোঁ সেয়াও ক'ম আপোনালোকক মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ মোবাইলটোত কিছুমান প্ৰব্লেম চলি আছিল আৰু মই সেইসকলৰো ভিডিঅ' চাব পৰা নাই যিসকলৰ চাইছিলোঁ মোক বেয়া চয়া নাপাব মই ভিডিঅ' চাব নোৱাৰাৰ কাৰণে আৰু আজি মই ইয়াতে ঘূৰিবলৈ আহিলোঁ আৰু ভাবিলোঁ যে ইয়াতে সৰু সুৰা কৰি ভিডিঅ' বনাই দিওঁ আপোনালোকে চাওক ভিডিঅ'টো আৰু মই এই কেইদিনমান ধৰি কিয় ভিডিঅ' দিব পৰা নাছিলোঁ সেইটো কথা জনাই দিওঁ আৰু কিছুমান বহুত কথা আপোনালোকক ক'বলগীয়া আছে আজি কম মই সকলো কথা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ইয়াৰ পৰা মই ইণ্ট্ৰ'টো দি দিওঁ হেল্ল' নমস্কাৰ ৱেলকাম বেক টু দ্য মাই ইউটিউব চেনেল আপোনালোকক আকৌ এটা নতুন ধামাকাৰ ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ এণ্ড গাইজ আজি এটা মোৰ বন্ধুৱে কৈছে যে মই ভিডিঅ'বোৰ ভালকৈ বনাব নাজানো কিছুমান লিখিত আৰু কিছুমান অলিখিত কথা কওঁ সেইবাবে মই ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ চেনেলটো ডিলিট কৰি দিবলৈ কয় আপোনালোকে জনাব যে মই এনেকৈ ভিডিঅ' বনালে কিবা প্ৰব্লেম আছে নেকি না ভাল লাগে ভিডিঅ'বোৰ চাই না বেয়া লাগে আপোনালোকে কমেণ্ট বক্সত আজি মোক জনাব এণ্ড গাইজ আপোনালোকক এটা বস্তু দেখুৱাম মই চাব পাৰে ইয়াতে বগৰী ফুল দিছে লাগিব আৰু 2-3 মাহ পিছত লাগিব ইয়াতে বগৰী বৰ্তমান খাবা আহিবা লাগিব এয়া বিমল খাবা আহিবা নিমখ চিমখ পুৰা একদম চালচাল লৈ আহে क्या क्या कहना क्या चाह रहे हैं भाई आप বিমল বহুত দিনৰ মূৰত ঘূৰবা আহিলি কেনে লাগছে ভাল লাগছে বহুত ভাল লাগছে ধুনীয়া একদম টিএসএলআর পাবলিটো একদম নকবি আৰু कौन है ये लोग कहाँ से आते हैं এনেকৈ চাব পাৰে এইখন মোৰ বাচন্তি আৰু এইখন বিমলৰ বাচন্তি আমাৰ দুয়োখন বাচন্তি লৈ আহিছোঁ ইয়াতে আৰু বিমলে পূৰা মোক চাই হাঁহি আছে কাৰণ মই ইয়াতে ভিডিঅ' বনাই আছোঁ সেইকাৰণে হাঁহি আছেহি আৰু চাব পাৰে পথাৰখন কিমান ধুনীয়া হৈ আছে আৰু এইবোৰ বগৰীৰ ফুল দিছেহি আৰু কেইদিনমান বা কেইমাহমান পিছত লাগিব চাগে মই নাজানো ভালকৈ মই এই ভিডিঅ'বোৰ যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় তাহাঁতৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ আৰু কিছুমানে মোৰ ভিডিঅ' চাই হয়তো বেয়া পায় আৰু মোক বেয়া হেৰি কমেণ্ট কৰে মই সেইসকলক কৈছোঁ যে আজি মই ভিডিঅ' বনাম কাৰণ যিসকল মোৰ ভিডিঅ' চাই ভাল পায় সেইসকলৰ কাৰণে মই ভিডিঅ' বনাম তোমালোকৰ কাৰণে নহয় যিসকলে বেয়া পোৱা সেইদৰে মই ভিডিঅ' বনাই থাকিম কাৰো কথা শুনি মই ভিডিঅ' বন্ধ নকৰোঁ আপোনালোকে চাই থাকিব আৰু আপোনালোকে যদি মই ভিডিঅ' বনাটো বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব যে মই ভিডিঅ' বনাব লাগে এনেকৈ যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় সেইসকলে মোক ছাপোৰ্ট কৰিব আৰু ছাপোৰ্ট কৰি থাকিব সেইকাৰণে মই ভিডিঅ' বনাওঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিলে মই কোনো কাৰো কথাই নুশুনো আৰু যিমান মোক ক'লেও মই ভিডিঅ' কৰা বন্ধ নকৰোঁ মই ভিডিঅ' বনাই থাকিম আৰু আপোনালোকৰ ছাপোৰ্টে মোৰ সাহস হৈ থাকিব আৰু আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব আজি ৰাজেশ নাই ৰাজেশে ক'ৰবাত কেটাৰিঙত গৈছে আৰু সেইকাৰণে মই অকলে আহিছোঁ বিমল আৰু মই আহিছোঁ ভিডিঅ' বনাবলৈ আপোনালোকে চাব পাৰে বিমলে পূৰা বহি আছে এণ্ড গাইজ ৰাস্তাৰ পৰাই মই ইয়াৰে সৌন্দৰ্যবোৰ আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে তো ভিউটো এবাৰ চাই লওক কেনেকুৱা লাগিছে আপোনালোকে ভিউটো চাই যদি ভাল পায় মোক এটা লাইক কৰি দিব তো বলক আমি ভিউটো চাওঁ গাইজ ৰাস্তাৰ ভিউ চাব পাৰে আপোনালোকে কি মজা ভিউ একদম চাব পাৰে এই খুৰাজনে গৰু টানি আছে গাইজ আমি ইমান জেগাত ভিউ বিচাৰি থাকোঁ ইয়াতে ইমান ধুনীয়া ধুনীয়া ভিউ আছে আপোনালোকে চাব পাৰে চাওক কিমান ধুনীয়া ধুনীয়া ভিউ আছে পূৰা একেবাৰে ভিউ আৰু বিমলে পূৰা একদম স্পীডত গৈছে চাব পাৰে আৰু ভিউবোৰ চাব পাৰে আপোনালোকে মোৰ ভিউবোৰ চাই বহুত ভাল লাগিছে সূৰ্যটো ডুব যাবলৈ ধৰিছে এতিয়া গাইজ লাহে লাহে গৈ চাব পাৰে আৰু সূৰ্যৰ ডুব যোৱা ভিউটোৱে বেলেগ হৈ যায় আৰু এইফালেদি পূৰা গছ গছনিৰে ভৰা আছে এইবোৰ ধান এইবাৰ কাতি মাহত ইয়াতে চাটি জ্বলাব সকলো পথাৰতে চাব পাৰে এনেকৈ চাব পাৰে বগৰীগুৰিত দলংখন পাইছোঁ আমি এতিয়া চাব পাৰে কি মজা ভিউ আহিছে একেবাৰে
ইয়াতে সৰু সৰু খাল আছে খালবোৰক আমি এৰি যাব লাগিব এতিয়া আৰু এইবোৰ মানুহৰ ঘৰ ছাগলী আছে ইয়াতে আৰু মানুহবোৰে মোক চাই পুৰা ৰিয়েকশ্যন দিছে গাইজ চাব পাৰে আৰু এইখনে হৈছে সেই দলংখন বগৰীগুৰিত দলংখন চাব পাৰে এই দলংখনৰ কি নাম থৈছে মই নাজানো এইদিনকে বগৰীগুৰিত যাব পাৰি আৰু এইখন হৈছে দলংখন পুৰা একেবাৰে বিমলে কৈছে যে বহু ওখ দলংখন কাৰণ বহুত চাইকেল চলালে বহুত ভাগত ধৰে চাব পাৰে দলঙৰ পৰা ভিউটো এণ্ড গাইজ আজি ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে কাৰণ মই ইমান কণ্টেণ্ট বনাই যিহেতু অহা নাই ভিডিঅ' বনাবলৈ আৰু এদিন ভালকৈ ভিডিঅ' বনাবলৈ যাম আৰু অতি শীঘ্ৰে চাইকেল ৰাইড এটা আহি আছে আমাৰ বিশেষ বন্ধু এজনৰ বেমাৰ হৈ আছে সেইকাৰণে চাইকেল ৰাইড কৰিব পৰা নাই আৰু বেছিদিনমান নাই বিমলেও যাব এইবাৰ আমাৰ ৰাইডত আৰু আপোনালোকে চাব পাৰিব চাইকেল ৰাইড ভিডিঅ' এণ্ড গাইজ আমি এতিয়া সেইখন দলঙত আহিছোঁ যিখন দলঙত আমি বহুবাৰে ফুৰিবলৈ আহোঁ আৰু আপোনালোকে জানে বৌমাৰী ঘাট বুলি সেই দলংখনৰ ঘাটটোৰ নাম বৌমাৰী ঘাট আৰু দলংখনৰ নাম চাগে বৌমাৰীয়ে আমি এতিয়া সেই দলংখনলৈ যাই আছোঁ আপোনালোকক কিছুমান ভিউ দেখুৱাম সেই দলংখনৰ আৰু চাওঁ কিমান পাৰোঁ মোৰ একেবাৰে হাৱাত চুলিখিনি একেবাৰে উৰি আছে যাইতেই হৈ গৈছে চুলিখিনি আপোনালোকে চাব পাৰে সেইকাৰণে মই চুলিখিনি ভাল কৰিব লগা হৈ গৈছে এইখন দলংখন এইখনে দলংখন বৌমাৰী ঘাটৰ চাব পাৰে কি মজা ভিউ এটা আহে ইয়াতে এণ্ড গাইজ এইখিনিৰ পৰা মই এণ্ডটো কৰি দিওঁ যোনে যোনে মোৰ চেনেলৰ নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব এটা আৰু কমেণ্ট বক্সত জনাব যে মোৰ ভিডিঅ'টো আজি চাই কেনেকুৱা লাগিল আৰু শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই চিলড্ৰেন টাটা আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক